যদি আপুনি এতিয়াও বিভিন্ন ষ্ট্ৰিমিং এপৰ নামত মাহেকত 2000তকৈ অধিক টকা খৰচ কৰি আছে তেন্তে এতিয়াই বন্ধ কৰক। আপোনাৰ বাবে আছে এটা ডাঙৰ অফাৰ। এতিয়া আপুনি Amazon Prime, Jio Hotstar, Z5, Sony LIV আন বহুতকে ধৰি 12+ মেজৰ OTT প্লেটফৰ্ম আনকি YouTube প্ৰিমিয়াৰটো মাত্ৰ 200 টকা মূল্যতে আপুনি পাব পাৰে। সঁচা ক'বলৈ হ'লে স্পৰ্টছ, মুভিজ বা ৰিজনেল শ্ব' যিয়ে নহওক, যিটোৱে আপুনি চাব সেইটো এটা একেবাৰে গটেড প্লেন। আৰু যদি আপুনি এনুৱেল পাছ লয় তেন্তে ডিছকাউণ্টৰ উপৰিও আপুনি 400 টকা ৰাহি কৰিব পাৰিব। মাত্ৰ 200 টকাতে 2000 টকাৰ মূল্যৰ ফুল অফ এণ্টাৰটেইনমেণ্ট। এই পাছটোৰ বিষয়ে আপোনাৰ কি মত তলত কমেণ্ট কৰি জনাব। আৰু ইণ্ডিভিজুৱেল ছাবস্ক্ৰিপশ্যন ল'বৰ বাবে আপুনি 2000 বা তাতকৈ অধিক টকা খৰচ কৰা বন্ধ কৰক। এতিয়াই আপুনি Amazon Prime, Jio Hotstar, Sony LIV, Z5 আৰু YouTube প্ৰিমিয়াৰকে ধৰি 12+ মেজৰ OTT ষ্ট্ৰিমিং প্লেটফৰ্ম মাত্ৰ 200 টকাতে মাহিলী লাভ কৰক।